হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ পিটু। আজি আপোনালোকৰ যিখন অসমীয়াৰ প্ৰশ্ন কাকত আছিলে সেই প্ৰশ্ন কাকতসমূহখন আলোচনা কৰিবলৈ একচুৱেলি অহা নাই, ইয়াৰ প্ৰশ্নসমূহ চাবলৈ আহিছোঁ আৰু আপোনালোকৰনো পৰীক্ষা কেনেকুৱা হ'ল তাৰ ওপৰত এটি আমি আলোচনা কৰিম। ইয়াত প্ৰথমতেই যিখন প্ৰশ্ন কাকত আহিছিলে প্ৰশ্ন কাকতখন মই চাইছোঁ খুৰুচি মাৰি, তাৰ যিবিলাক গ্ৰামাৰ আছিলে বা লেচনৰ যিবিলাক কুৱেশ্যন আছিলে সেই কুৱেশ্যনবিলাক অতি সহজ আহিবলৈ পাইছে। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনে কিমান মাৰ্কছ কৰিব পাৰিছে আৰু আপোনালোক ক'ৰ পৰা এক্সাম দিছে, কোন ঠাইৰ পৰা এক্সাম দিছে, কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ মাৰ্কছ পাব তাৰ ওপৰত কমেণ্ট জনাব। ইয়াৰ অতি প্ৰশ্ন অসমীয়া জাতিক কিহে অতি কটকটীয়া কৰিলে বা ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন, বহুত ধুনীয়া প্ৰশ্ন আহিছে। সভ্যতা আৰু সংস্কৃতিৰ দুটা পাৰ্থক্য, বহুত ধুনীয়া প্ৰশ্ন আহিছে। ইণ্টাৰনেটৰ তিতা পাত্ৰীৰ লিখক কোন, পূৰ্ণিমা সিংহাৰ ক'ত আছিলে উত্তৰ এইবিলাক বহুত ধুনীয়া প্ৰশ্ন আহিবলৈ দেখা পোৱা গৈছে। জাগ্ৰত পৰ্ণালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায় লেখা ডাইৰেক্ট কুৱেশ্যন আহিছে। বৰগীতটি কোনে ৰচনা কৰিছে, আজান ফকীৰৰ আচল নাম কি, হজৰত শ্বাহ মিলন। তাৰপিছত আছে তোমাৰ বৰগীতটি ৰচনা কোনে কৰিছিলে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। ব্ৰজাৱলী ভাষাৰ বিষয়ে টোকা লেখা, বহুত ধুনীয়া প্ৰশ্ন আহিছে। আৰু আপোনালোকৰ যিটো দৃষ্টান্ত আছিলে কবিতাটোৰ মূল ভাৱ আহিছে। আপোনালোকে যদি 90+ যদি কৰিছে তেন্তে আপোনালোকে নিশ্চয় লেটাৰ পাব পাৰিব। আৰু কোনে কিমান নম্বৰ পাব, কোন ডিষ্ট্ৰিক্টৰ পৰা পৰীক্ষা দিছে তাৰ ওপৰত আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যিহেতু প্ৰশ্ন কাকতখন বহুত উজু আহিছিলে, আপোনালোকৰ যিহেতু মেট্ৰিক পৰীক্ষাৰ যিখন প্ৰশ্ন কাকত আছে অকণমান কঠিন আহিছিলে আৰু কিছুমানৰ কিছু ভুলো হৈছে বহুতো প্ৰশ্ন। আজিৰ প্ৰশ্ন কাকতখনত আপোনালোকে কিমান নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বা প্ৰশ্ন কাকতখন আপোনালোকে বিচৰা ধৰণে হৈছেনে, বা পৰৱৰ্তী যি গণিতৰ পৰীক্ষা আছে সেই গণিতৰ পৰীক্ষাৰ বাবে কিমান ধৰণৰ প্ৰিপেৰেশ্যন চলাইছে তাৰ ওপৰত আপোনালোকে মতামত আগবঢ়াব। যদিহে আপোনালোকক গণিতৰ কিছুমান কমন কুৱেশ্যন লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই কমন কুৱেশ্যন কিছুমান আছে যিবিলাক প্ৰত্যেক বছৰে আহি থকা দেখা পোৱা গৈছে, সেই কমন কুৱেশ্যনখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম, যথোপযত্ন চেষ্টা কৰিম। যদি আপোনালোকৰ পৰীক্ষা ভাল হৈছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ লগৰ সকলোলৈকে শ্বেয়াৰ কৰি দিব। যিহেতু সমাজ বিজ্ঞানৰ পৰীক্ষা আহি আছে, বিজ্ঞানৰ পৰীক্ষা আহি আছে, ইলেক্টিভৰ পৰীক্ষা আহি আছে, তাৰ মোৰ কিছুমান প্ৰশ্ন কাকত আছে, মডেল প্ৰশ্ন কাকত, যিসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, তাৰ পৰা আপোনালোকে উপকৃত হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় অসম।